যিহে গৰম আজি পথাৰত থকাটোৱে বৰ টান হ'ব। নাই, মই ঘৰলৈ যোৱাই ভাল হ'ব। যিহে গৰম পৰিছে দেখিছই, পথাৰতনো ইমান দেৰিলৈকে থাকিব পাৰিবি জানো? পিছে তই দেখোন আহিছই। কালি হোৱা দেই কালি নগৈ বুলি নাজানি নি আমাৰ নিচিনা মানুহবোৰে এই এবিঘা দুবিঘা মাটি কৰি বছৰটো কেনেকৈ চলায় হয় নহয় আকৌ? 10 বিঘা মাটি ৰুম 5 বিঘা তাই আধিটো এই মানুহক দে। এইবাৰ আকৌ এই গাঁওবুঢ়াও 2 বিঘা সৰহকৈ ল'লোঁ। এইবাৰ অলপ ভালকৈ কষ্ট কৰিব লাগিব। গাঁওবুঢ়াৰ পৰাও পইচা টকামান আনি থৈছোঁ। এতিয়া ট্ৰেক্টৰ হাল বাবলৈ পইচা দিছিলে, পইচা খৰচেই হ'ল। তাকে ক'ত পাওঁ কি কৰোঁ চিন্তা কৰি আছোঁ, মাথা খাই দিছে দেই। তই কোৱা কথাটো পিছে মিছা নহয়। পিছে তই যা, মই বজাৰৰ ফালে যাব লাগিব। মই অলপ লাগিম। হেল্ল' দীপ, ক'ত আছ? এই ঘৰতে আছোঁ। মই যাব লৈছোঁ, তই ঘৰৰ পৰা ওলা সোনকালে। ঠিক আছে, মই গৈছোঁ। মই বজাৰৰ ফালে যাওঁ। যা। দাদা আপোনালোকে যে মোক পইচা দিছিলে কিয় বিচাৰে আকৌ আহিলে দাদা পইচা দিয়ক। কি লাগে দাদা পইচা দিয়ক। দাদা আপোনাৰ ভৰিতে পৰিছোঁ, পইচা দিয়ক। কিয় পইচা লাগে? চৰটো কেনে মাৰিছে? কিয় পইচা লাগে? মই পাইপত হৈ গৈছিলোঁ। মই আৰু 2 বিঘা আছে আৰু এইকেইটা কি কৰি আছে? কি কৰিছে? কি হ'ল? পইচা দিয়া নাই। হ'ল কি পইচা? নহয়, তোমালোকে আকৌ আমাক মাৰিবলৈ কিমান ডাঙৰ? তোৰ বাপেৰে লগত বাপেৰে জানে শুনো উঠাই দিওঁ না পলাইছে দেই না